Hello everyone, welcome to my channel Assami Smart Academy. আজি আমি লৈ আহিছো কেইটামান ইম্পৰ্টেন্ট কুৱেশ্যন আমি কুৱেশ্যন বিলাকৰ আনসাৰ বিলাক সলভ কৰিব গৈ আছো গতিকে ভিডিওটো পলম নকৰি আৰম্ভ কৰা যায় তাৰমানে চোৱা এই কুৱেশ্যনটো চোৱা যে ফাইন্ড দা প্লেস ভ্যালু অফ 2 ইন 832567 তাৰমানে কি কৈছে 832567 ৰ এই 2 নম্বৰ যেটো সংখ্যাটো আছে ইয়াৰে প্লেস ভ্যালু মানে স্থান মান খুদিছে গতিকে আমি কি কৰিম ইয়াৰে অপচন দিয়া আছে A দিয়া আছে B দিয়া আছে C D দিয়া আছে ইয়াৰে কোনটো হ'ব আমি কি চাব লাগে গতিকে চোৱা ৰাইট সাইডে কাম কৰিবা 1 10 শতক হাজাৰ টু আছে না দেখি লবা ইনটু 1 10 শতক হাজাৰ 2 নম্বৰ সংখ্যাটো হাজাৰ ঘৰ পৰিছে গতিকে পুনৰ কৰি মাল্টিপ্লাই কৰি দিবা গতিকে ইয়াৰ 2000 ফৰ আছে ইয়াৰে এটা গতিকে ইটো আছে आंसर তাৰমানে ইয়াৰ খুদিছে যে এই সংখ্যাটো আছে তাৰ যে তোৰ প্লেস ভ্যালু খুদিছে কিমান হ'ব গতিকে 2000 হ'ব না 2000 হ'ব 1 10 শতক হাজাৰ হাজাৰৰ লগত 2 টো পূৰণ কৰি দিবা মাল্টিপ্লাই কৰি দিবা গতিকে आंसर ইটো ইয়াত কি কৈছে যে হুইচ ওয়ান ইজ এন ইৰেশনাল নাম্বাৰ তাৰমানে তলত যে দিয়া আছে এই বিটা সংখ্যা খুদি ইয়াৰে কোনটো অপৰিমেয় সংখ্যা খুদিছে গতিকে জানা অপৰিমেয় সংখ্যা কোনবিলাক যিবিলাক আমি কি p/q আকাৰত প্ৰকাশ কৰিব নোৱাৰো গতিকে p/q আকাৰত কোনটো হৈ যায় ইটো হৈ আছে গতিকে ইয়াৰে आंसरটো ইটো নহব এবাৰ চাবা p/q আকাৰ হলে কি হ'ব অকল p/q আকাৰতে নহয় মানে প্ৰকাশ কৰিব যদি যিবিলাক সংখ্যা p/q আকাৰত প্ৰকাশ কৰিব পাৰি সেইবিলাক হৈছে পৰিমেয় আৰু যিবিলাক p/q আকাৰত প্ৰকাশ কৰিব নোৱাৰি সেইবিলাক আছে অপৰিমেয় চাবা এইটো সংখ্যা 1.33 আছে গতিকে ইয়াত এটা নিৰ্দিষ্ট মান পাইছো না নিৰ্দিষ্ট মান পাইছো ইয়াত মানে ইয়াত কোনো ধৰণৰ দত নাই আৰু ইয়াতো সেম ইটো হেনেকুৱা যে আমি এটা নিৰ্দিষ্ট মান পাইছো ধুনীয়া মান পাইছো না হে হৈ গৈছে কিন্তু এইটো চা পাই মানটো তুমি মনত ৰাখিবা পাই মানটো হলে 1.33 ডট সামথিং গতিকে ইয়াৰ কোনো ধৰণৰ নিৰ্দিষ্ট মান নাপাম এই যাই থাকিব ইয়াৰ মানটো যাই থাকিব গতিকে p/q আকাৰত প্ৰকাশ কৰিব নোৱাৰি এইবিলাক গতিকে এইটো হৈছে অপৰিমেয় সংখ্যা ইটো হৈছে ইৰেশনাল নাম্বাৰ তো মনত ৰাখিবা দেই পাইটো দিয়া থাকে মানে এইটো অপৰিমেয় সংখ্যা আমি কিন্তু কিছুমান অংকত ব্যৱহাৰ কৰো পাই মানটো আমি ইটো বুলি ব্যৱহাৰ কৰো কিয় কাৰণ সুবিধাৰ কাৰণে যেটো অৰিজিনেল চাবলৈ গলে পাই কিন্তু অপৰিমেয় সংখ্যা অৰিজিনেল চাবলৈ গলে পাইটো ইটো নহয় গতিকে ইটো হৈছে অপৰিমেয় সংখ্যা মনত ৰাখিবা এতে কি দিছে দা স্মলেষ্ট অড প্ৰাইম নাম্বাৰ কি দিছে আটাইতকৈ কি কৰিছে অড মানে আটাইতকৈ সৰু সংখ্যা আটাইতকৈ সৰু অযুগ্ম মৌলিক সংখ্যাটো কৰিছে গতিকে আমি অড নাম্বাৰ কি বুলি জানো অড নাম্বাৰ হৈছে এইবিলাক 1 3 5 7 ইলা আৰু প্ৰাইম নাম্বাৰ কোনবিলাক প্ৰাইম নাম্বাৰ হৈছে এইবিলাক 2 3 5 7 এতিয়া চোৱা অড নাম্বাৰ আটাইতকৈ সৰু সংখ্যা কোনটো 1 আৰু প্ৰাইমৰ আটাইতকৈ 2 গতিকে এনেকুৱা এটা সংখ্যা হ'ব লাগিব যাতে অডটো থাকিব লাগিব প্ৰাইমৰ থাকিব লাগিব কোনটো আছে অড 3 টো আছে 3 টো আছে গতিকে আমি যদি যেটা কমন চাব যাও 3 টো ইবিলাটো ডাঙৰ ইবিলাটো আছে ইবিলাটো কমন আছে কিন্তু 3 টো এই দুটা ভিতৰত কমন থাকা ভিতৰত আটাইতকৈ সৰু নাই আটাইতকৈ সৰু গতিকে 3 টো হ'ব आंसर 3 টো হৈছে মনত ৰাখিবা দা স্মলেষ্ট অড প্ৰাইম নাম্বাৰ বুলি ক'লে কি হ'ব 3 হ'ব आंसर মনত ৰাখিবা এইটো ঠিক আছে এটা কোৱেশ্চন আছে আগতো দৰে ঠিক একে সিমিলাৰ আছে যে দা ভ্যালু অফ k where 31k2 is divisible by 6 is তাৰমানে কি হৈছে এই k টো জাগাত কি সংখ্যা বহুৱালে এটো কি 6 ৰে ডিভিজিবল যাব গতিকে 6 ৰে ডিভিজিবল যোৱাৰ আগতে যেনেকৈ এইটো ডিভিজিবল যোৱাৰ আগতে 4 ৰে যদি ডিভিজিবল যায় তেতিয়ালে এইটো ডিভিজিবল যাব ঠিক না 6 ৰ এটা কন্ডিশন আছে 6 ক কেতে যাব যেতিয়া 6 ক ডিভিজিবল যোৱাৰ আগতে আমি 3 ৰে ডিভিজিবল যাব লাগিব সংখ্যাটো তেতিয়া 6 হৈ যাব ঠিক একে সিস্টেম আমি কি কৰিম প্ৰথমতে এই সংখ্যাটো লিখি লওঁ 31k2 আমি কি কৰিম প্লাস কৰি দিম 31 + k + 2
যোগ কৰি দিম 3 plus 1 4 plus 2 6 plus k এতিয়া k কিমান বহুৱালে আমি 3 ৰে ডিভিজিবল যাব লাগিব কই কি 6 ৰ লগ আমি যদি k জায়গা যদি আমি 3 বহুৱাই যাও 9 9 ক 3 ৰে ডিভিজিবল যায় গতিকে যেতিয়া 3 ৰে মানে 9 ক 3 ৰে ডিভিজিবল কৈছে 3 ডিভিজিবল গলে এই সংখ্যাটো নিশ্চয় 6 ৰে ডিভিজিবল যাব গতিকে কি হ'ব আনসারটো হ'ব 3 একে জায়গা 3 বহাইছে না একে তে কৰিছে মানটো কৰিছে দা ভ্যালু অফ k গতিকে 3 এইটো আনসার এটা কোয়েশ্চন আছে যে what should be at the place of star so the number 54963 star 6 is divisible by 8 ইয়াত কৰিছে star চিহ্ন দিয়া আছে ইয়াত কি সংখ্যা বহুৱালে 8 ৰে বিভাজ্য যাব মানে divisible by 8 মানে 8 ৰে বিভাজ্য যাব গতিকে 8 ৰে বিভাজ্য যোৱাৰ আগতে আমি সংখ্যাটো আমি 8 ৰে বিভাজ্য যোৱাৰ আগতে আমি সংখ্যাটো এই সংখ্যাটো 4 ৰে বিভাজ্য জানে চাব লাগিব এটা 4 ৰে বিভাজ্য যাবলৈ হলে এটা ধুনীয়া এটা হেৰি সিস্টেম এটা আছে প্ৰথমতে আমি কি এই সংখ্যাটো লিখি লম 54963 হা এতিয়া 4 ডিভিজিবল হ'বলৈ হলে আমি কি কৰিব লাগিব এই সংখ্যাটো যোগ কৰিব লাগিব যদি যোগ কৰে যদি 4 ডিভিজিবল যায় তেনে 8 ডিভিজিবল যাব সো ঠিক আছে এটা আমি কি কৰিম যোগ কৰিম প্লাস কৰি দিম সংখ্যাটা কি হ'ব 5 4 9 5 plus 4 9 9 9 plus 18 33 হল আৰু স্টাৰ আছে তাৰমানে 5 plus 4 plus 9 plus 6 plus 3 plus 6 হল আৰু স্টাৰ আছে মানে স্টাৰ লগ যোগ কৰি দিম এতিয়া এই স্টাৰটোত কি সংখ্যাটা বহুৱালে এই স্টাৰটো আৰু কি সংখ্যাটা যোগ মানে এই স্টাৰটো জাগা কি সংখ্যা যোগ কৰিলে আমি কি হয় 4 ৰে ডিভিজিবল যাব 4 ৰে ডিভিজিবল গলে আমি 8 ৰে ডিভিজিবল যাব গতিকে 33 লগ আমি যদি 3 টা প্লাস কৰি দাও 36 হ'ব আৰু 36 ক ৰে ডিভিজিবল যায় 4 ৰে যদি 4 ৰে ডিভিজিবল গৈছে গতিকে এইটো কি 8 ৰে ডিভিজিবল যাব গতিকে এই স্টাৰ চিহ্নটো কোনটো হ'ব 3 টো গতিকে ইয়াত 3 আছে না এইটো আনসার প্ৰথমে কি মাল্টি প্লাস কৰি দিম প্লাস কৰাৰ লগে এইটো আমাক খুদিছে কি সংখ্যা বহুৱালেতে মানে 8 ৰে ডিভিজিবল যাব গতিকে যোগ কৰি চালো যোগ কৰা 33 হৈছে আৰু স্টাৰ লাগে গতিকে আমি এটা যিকোনো ধৰি লৈছো 33 আছে স্টাৰটো আমি 3 বুলি যোগ কৰিছো 3 বুলি যোগ কৰাৰ লগে 36 আমি চাব লাগিব 8 ৰে ডিভিজিবল যোৱাৰ আগতে 4 ৰে ডিভিজিবল যাব লাগিব 4 ৰে ডিভিজিবল যাব লাগিব তেতিয়া ডিভিজিবল গৈছে গতিকে কি 4 ৰে ডিভিজিবল যোৱাৰ আগতে গৈছে কাৰণে 8 ৰে ডিভিজিবল যাব জানো গতিকে স্টাৰ চিহ্নটো যাক কি বৈছে 3 বৈছে গতিকে খুদিছে স্টাৰ চিহ্নটো কি স্টাৰ হয় মানে চিন হ'ব মানে কি সংখ্যা হ'ব স্টাৰ চিহ্নটো জায়গা 3 টো হ'ব গতিকে 3 কি দি আছে the sum of all odd numbers from 1 to 31 is এটো কি হৈছে 1 ৰ পৰা 31 ৰ ভিতৰত থকা odd number বিলাকৰ যোগফল গতিকে 1 ৰ পৰা 31 ৰ ভিতৰত কিমানটা অযুগ্ম সংখ্যা আছে গতিকে আমি কাউন্ট কৰি চাও 1 হ'ব না 3 5 7 9 11 13 15 17 19 21 23 25 27 29 31 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 গতিকে এটা আছে হলতা আছে অল নাম্বার গতিকে এটা সূত্র আছে চাবা সূত্রটো ধৰণৰ n/2 plus l গতিকে ইটো হল কেইটা আছে 1 নম্বৰ 31 ভিতৰত অড নাম্বার হলতা গতিকে হল 16/2 এই কোনটো হ'ব এটো হ'ব 1 2 মানে একদম প্ৰথম পদ
প্ৰথম নাম্বাৰটো 1 আৰু L লাষ্ট টাৰ্ম 31 গতিকে 16 ৰে 2 আঠবাৰ যাব 8 × 16 31 plus 1 32 answer কিমান হ'ব 256 গতিকে 1 over 31 ৰ ভিতৰত যিবিলাক সংখ্যা অড নম্বৰ আছে সেইবিলাকৰ যোগফল 256 এই আনসাৰ ইয়াত কি দিছে the sum of natural numbers from 75 to 99 is কৈছে যে 75 পৰা 99 ৰ ভিতৰত থকা যিবিলাক natural number আছে না 75 টো হ'ব লাগিব 99 না 75 কা ধৰি from 75 পৰা 99 ৰ ভিতৰত থকা যিবিলাক natural number আছে সেইবিলাকৰ যোগফল সুধিছে গতিকে 75 টো হ'ব গতিকে 75 পৰা 99 ৰ ভিতৰত 75 5 কা ধৰিব লাগিব 99 ধৰিব লাগিব ভিতৰত কিমানটা সংখ্যা আছে টোটেল লগ লাগি কিমানটা সংখ্যা আছে আমাৰ 25 টা আছে হল নিশ্চয় আছে গতিকে মই সূত্ৰত বহাই দিম সূত্ৰত বহালে কেনেকৈ হ'ব n/2 a plus l n কিমান হ'ব 25 কিমানটা সংখ্যা আছে তো 75 পৰা 99 কিমানটা সংখ্যা আছে 25 টা আছে বাই 2 a কোনটো হ'ব এটো 75 টো হ'ব আৰু লাষ্ট টা 99 25 নিজে কৰি লবা অংক পুৰণি গতিকে 2 ৰে 5 7 5 3 14 okay answer is not 2175 it is a correct answer it is a correct answer ha দেখি কোনা এটো উত্তৰ কৰি লও সবন কয় 2a plus l it is আমাৰ প্ৰথম পদ মানে ফার্স্ট টার্ম it is আমাৰ লাস্ট টার্ম মানে अंतिम it is a difference both লাই লবা which number is not divisible by 6 কি হৈছে এটো যিবিলাক সংখ্যা আছে দিয়া আছে না ইয়াৰে কোনটো সংখ্যা 6 এর ডিভিজিবল নহয় গতিকে 6 এর ডিভিজিবল হলে মানে কি কৰিব লাগিব নিশ্চয় তাক 3 এর ডিভিজিবল যাব লাগিব না 3 এর ডিভিজিবল যাব লাগিব এই কোনটো সংখ্যা 3 এর ডিভিজিবল চাইটো চাম 3 এর ডিভিজিবল গলে আমি 6 যাব গতিকে আমি কি কৰিব তো ডিভিজিবল যাব হলে কি চাব লাগিব প্লাস কৰিব লাগে না 270 প্লাস কৰি লও 2 plus 7 plus 0 9 ন 3 এর ডিভিজিবল যায় মানে বিভাজ্য যায় গতিকে এটো 3 ডিভিজিবল হলে কি 6 এর ডিভিজিবল যাব কি কৰিছে নট ডিভিজিবল মানে বিভাজ্য নহয় গতিকে এটো বিভাজ্য যাব এটো নহব এটা এটো মই সাইটো প্লাস কৰি চাম 8 3 11 11 পাছে 16 গতিকে 16 ইয়াৰে কি হৈছে 3 8 5 3 plus 8 plus 5 16 3 এর ডিভিজিবল যায় নাকি না যায় গতিকে 3 এর ডিভিজিবল যায় নাকি না যায় গতিকে आंसर কোনটো হ'ব आंसर এটোই হ'ব এটোই आंसर হ'ব যে এটো 3 এর ডিভিজিবল না যায় কাৰণে 6 এর ডিভিজিবল না যায় ইয়াত খুলিছে নট ডিভিজিবল বুলি কৈছে না গতিকে এটো ইয়াৰ বিভাজন যায় এক যোগ কৰিলে কি হয় आंसर 16 হলে 16 তো 3 এর ডিভিজিবল না যায় 3 এর ডিভিজিবল না যাবে নাকি 6 কো 6 এর ডিভিজিবল না যায় গতিকে এটোই आंसर বাকি এটা চাচোন তুমি 4 plus 3 plus 2 7 এর 9 9 3 এর যায় ডিভিজিবল 3 এর 4 4 এর 6 সব 3 এর ডিভিজিবল যায় গতিকে সব 6 এর ডিভিজিবল যাবে গতিকে এটোই आंसर
ইয়াত কি দি আছে which number is divisible by 5 and 25 both কৈছে যে ইয়াৰে কোনটো সংখ্যা divisible যায় 5 আৰু 25 ৰে মানে 5 আৰু 25 ৰে divisible যায় কোনটো সংখ্যা গতিকে 5 এ divisible গলে 25 ৰে divisible যাবই এটা কৈছে both বুলি কৈছে গতিকে আমি কি সংখ্যাটা প্ৰথম চাই লম যে কোনটো সংখ্যা আমি যোগ কৰিলে 5 এ মানে divisible যায় গতিকে 2170 এটা পাস কৰি দাও কৰি ইয়া কি হৈ যায় ইয়া 5 এৰে ডিভিজিবল যায় হয় গতিকে ইটো যায় আছে না 5 এৰে ডিভিজিবল গলে কি হ'ব 25 এৰে ডিভিজিবল যাব এবাৰ আমি ইটো যাম 5 1 plus 2 plus 5 গতিকে ইটো না যায় কারণ 13 আমি 5 এৰে 13 5 এৰে ডিভিজিবল না যায় মানে 13 5 এৰে বিভাজ্য না যায় গতিকে ইটো নহয় গতিকে আমি নিশ্চয় ইটো চাইলাম 3 plus 1 4 11 না যায় 11 গতিকে কাটা গতিকে ইয়াৰ আনসারটো টোটাল যোগ কৰি কিমান আছে 10 আছে 10 আমি কি 5 এৰে ডিভিজিবল যায় 5 এৰে ডিভিজিবল গলে কি হ'ব 25 এৰে ডিভিজিবল যাব মানে 5 এৰে ডিভিজিবল গলে কি হয় 25 এৰে ডিভিজিবল যাব কারণ 5 into 5 কিমান 25 এইটো আনসার গতিকে এইটো আনসার আজিলৈ ইমানতে যদি ভিডিওটো ভাল লাগিছে শেয়াৰ কৰিব সাবস্ক্ৰাইব কৰিব আৰু লগতে তলত থকা বেল আইকনটো দবাই দিব যাতে মোৰ আহিবলগীয়া ভিডিওবিলাক আপুনি সোনকালে পায় গতিকে আৰু যদি কিবা যদি সন্মুখীন হৈছে বা কোৱেশ্চন সলভ কৰিব পৰা নাই তেনে আপোনালোকে মোক কমেন্টত জনাব মই আপোনাৰ কোৱেশ্চন আনসাৰ সলভ কৰিব ট্ৰাই কৰিম